হাই গাইছ মানে মই অসম বাসীৰ আকৌ এটা মোৰ নতুন ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে গধূলি ভাবিলোঁ কি লক্ষ্মী পূজা চাব যাম বুলি। মানে আমাৰ ইয়াত লক্ষ্মী পূজা হৈ আছে। লক্ষ্মী পূজা গৈছে যদিও মানে আমাৰ ইয়াত এসপ্তাহ 7 দিন হৈ আছে। পৰহিহে আহিব মানে আচুৰ্য বৰপেটা আহিব। তো আজি লগকেইটাই ভাবিলোঁ যাম বুলি। ৰাতিপুৱা প্ৰায় চাহ পানী খাই উঠিলোঁ, এখন পাণ ভৰাইছে মুখত। আপোনালোকে বেলেগ নাখাব। আৰু গধূলি ডাইৰেক্ট লগ পাম দিয়ক। মানে কিবা কাম আছে, বজাৰত কাম চাম কৰি লওঁ। এথেনে মানে এণ্ট্ৰিটো কৰিলোঁ, কাৰণ ৰাতি গধূলি বা ৰাতি যি নহওক এণ্ট্ৰিটো কৰিলে অলপ কোৱালিটি বেয়া পাব পাৰে। সেইকাৰণে এতিয়া কৰিলোঁ, গধূলি লগ পাইছোঁ ডাইৰেক্ট। আৰু এতিয়া গধূলিয়ে হ'ল আৰু যাব ওলালোঁ লক্ষ্মী পূজা চাব। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, ই ৰিক্সাতে উঠিলোঁ, কেটকুচি বুলি কয়, তাক লৈ যাই আছোঁ। লগবোৰ আছে বলক। আৰু ইফালে চন্দনক চাওকহে, ইনহেলাৰ দি আছে নাকত, মানে ইমান চৰ্দি তাৰ এই পজিশ্যন চাওকচোন চকু টকু। আৰু ইফালে মেইন গেট আহি পালোঁ, ইয়াৰে পৰা বেছি দূৰ নহয় পামে আৰু। তো বলক যাই আছোঁ, ভিতৰত বহুত ভিৰ আছে। আৰু ইফালে বহুত গাড়ীৰ জাম হৈ আছে, মানে জামতে পৰিলোঁ। ই ৰিক্সাখন ভাবিলোঁ ইয়াতে ৰখাই দিওঁ, ইয়াৰ পৰা অকণমান আছে বুলি যাম এইখিনি। মন্দিৰ পামে মানে অলপ ৰখি দিলোঁ, মানে কিবা এটা কামত মানে কিবা এটা দোকানৰ পৰা ল'ব লগা আছিল। ইফালে মোৰ লগত আছোঁ চুট হাতেদি মই ঢাপ লৈছোঁ, পাছেদি বেলেগে আন্দাজ চাওকহে গাইছ, বাপৰে বাপ। গেট পাম আৰু ইফালে ইয়াৰো চেনেল আছে কৈছোঁৱে, ভাল ভাল ভিডিঅ' বনাই। আৰু তলত লিংকটো দি দিম ডেছক্ৰিপশ্যনত, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নাকি। এতিয়া এখন আৰু গেট পালোঁ, মানে এই গেটখনৰ পৰা বেছি দূৰ নহয়। তো মেইন লক্ষ্মী মন্দিৰ পাম বলক। আৰু এতিয়া লক্ষ্মী মন্দিৰ পাই গ'লোঁ। এইখন গেট, ইয়াৰ ভিতৰৰ পৰা কিমান মানুহ চাওক। আৰু এইখন এখন মঞ্চ আগতে ভালদৰে দেখা মাকত যায়। ইফালে মানুহ গাইছ, বহুত মানুহ, তামাম মানুহ বলক। আৰু এইখন হৈছে মেইন মঞ্চ, ইয়াতে পৰহি আহিব আচুৰ্য বৰপেটা দা। তো সকলোৱে আহিব যোনে যোনে ভিডিঅ' চায়। আৰু আজিকালি প্ৰায় পূজাবোৰত এইবিলাক দেখা পোৱা যায়, মানে ফটো উঠা ফেশ্বন শ্ব' এই ডেক'ৰেশ্যন বনাই দিয়ে। আৰু এইটো হৈছে মেইন লক্ষ্মী মন্দিৰ গাইছ, ভিতৰে বহুত মানুহ সেৱা কৰিব যাব পৰা নাই। তো যাম গাইছ, আপোনালোক দেখালোঁ, ভালদৰে চাওক। ভিতৰত যাই কিনে মই এটা ভালদৰে সেৱা কৰিম আপোনালোকৰ বাবে আৰু মোৰ বাবেও। আৰু এইফালে যিমান মানুহ দেখিছে চব ফাংচন চোৱা মানুহ, মানে যিবিলাক কম্পিটিশ্যন চলি আছে সেইবোৰ। আৰু পৰহি আৰু বেছি মানুহ হ'ব। আৰু এতিয়া মেলাৰ ফালে গৈ আছোঁ, যিহেতু মেলা বনাইছে ইয়াতে, সৰু ল'ৰা ছোৱালী খেল ধেমালি বিভিন্ন ধৰণৰ বস্তু আছে। তো বলক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এইফালে এইবোৰ আৰু সৰুটোৰ কথা মনত পৰে, নাগৰদলা কিবা কবি বৰ্তমান উঠিব। আৰু এইখন দেখিছেনে, সেইখন মই উঠিব মানে ইমানেই ভয় কৰোঁ, বহুত ভয় কৰোঁ, নুঠোঁ। আৰু ইয়াতে ট্ৰেইন চলি আছে, আপোনালোকক দেখাম ৰ'ব। এইখন হ'ল আমাৰ বৰপেটা কেটকুচি এক্সপ্ৰেছ। সৰুতে মানে আৰু এইতে উঠিছিলোঁ, যিহেতু ট্ৰেইনত উঠি পোৱা নাছিলোঁ। এতিয়া মানে পাইছোঁ যেতিয়া এইবিলাকত ইণ্টাৰেষ্ট বেছি নাই, ভাল লাগে। আৰু এইফালে দোকান পূজা বুলি ক'ব লাগিলে দোকানবিলাক আগতে বহাই দিয়ে। মানে সৰুতে আৰু যি এই লাগে সেই লাগে, বেলুন লাগে, পিষ্টল লাগে, এইবোৰে আছিল। আৰু এতিয়া কি আৰু খাব লাগে, যাব লাগে, পূজা চাব লাগে, এইবোৰ। আৰু বোলে চন্দনৰ কিবা টিকটৰ খেল খেলে, মানে ঘেষ্টালে এটা নাম্বাৰ আহে, যিটো নাম্বাৰ যদি ইয়াতে মিলি যায় তেতিয়া কিবা বস্তু পোৱা যায়, মানে বিভিন্ন ধৰণৰ বস্তু আছে। তো চন্দনে কিবা পালে চাগে, পালে চন্দনে পালে এটা মগ, গা ধোৱা মগ, এইটো চাই লওক চন্দনে, বঢ়িয়া মজা। আৰু এইফালে স্পাইৰেল পটেটো ভাইৰেল হোৱাৰ পৰাই পূজা পাতল সকলোতে স্পাইৰেল পটেটো, মানে কি আৰু স্পাইৰেল পটেটোৰ দোকান খুলি দিছে, চবতে স্পাইৰেল পটেটো বৰ্তমান পোৱা যায়। আৰু এইফালে ভাগ্যৰ খেল লটাৰী প্ৰথম পুৰস্কাৰ দিছে আল্ট্ৰা বাছ এখন। আপোনালোকে আহি যাওক আৰু বাছখন লৈ যাওক, মজা। ইয়াতে ৰখিলোঁ মানে পৰঠা খাব। আৰু এইফালে আছে চন্দন আৰু বিক্ৰম, ইয়াতে পৰঠা আহি পালে ঘুগুনি খাই লৈ ৰ'ব গাইছ। আৰু এই বোলে নাখায়, মানে চাই আছে, মিঠা পান খাই লৈছে দেই, আমি খাই লৈ ৰ'ব গাইছ। তো বাছ পূজা চাই ওলালোঁ, মানে ই ৰিক্সাত উঠিলোঁ, ঘৰৰ পিনে যাই আছোঁ। আৰু এইফালে মোৰ লগত আছে বিক্ৰম, আমি গোটেইবিলাক যাই আছোঁ। তো আজি ভিডিঅ'টো এইখিনি আছিল গাইছ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।